এডাল বহুত ডাঙৰ বটগছ আছিল, যাৰ তলত এটা নিগনি গাঁত বনাই থাকিছিল। সেই নিগনিটো মেকুৰীৰ ভয়ত গাঁতৰ ভিতৰতো শান্তিত থাকিব পৰা নাছিল আৰু বহুত প্ৰয়োজন হ'লেহে নিজৰ গাঁতৰ পৰা বাহিৰলৈ ওলাইছিল। নিগনিজনীয়ে মেকুৰীক ইমানেই ভয় কৰিছিল যে অকলে বাহিৰলৈ যাবলৈও সাহস কৰা নাছিল। সি নিজৰ কোনো বন্ধু নিগনিৰ লগত লৈহে বাহিৰলৈ ওলাইছিল। এবাৰ এটা বহুত জৰুৰী কামত নিগনিজনী বাহিৰলৈ যাবলগীয়া হ'ল, কিন্তু সেই সময়ত তাৰ লগৰ এটা নিগনিও তাত নাছিল। তাৰ যোৱাটো জৰুৰী আছিল বাবে সি এটা অচিন নিগনিটোক তাৰ সমস্যাটো ক'লে আৰু অচিন নিগনিটোৱে তাৰ লগত যাবলৈ ৰেডি হৈ গ'ল। কিছু সময় যোৱাৰ পাছতে অচিনাকি নিগনিটোৱে লক্ষ্য কৰিলে যে সি অলপ বেছিকৈ ভয়ভাৱত থাকে। অচিন নিগনিটোৱে সুধিলে, তুমি ইমান ভয়ত কিয় থাকা? মই তোমাৰ কিবা প্ৰকাৰে সহায় কৰিব পাৰোঁ নেকি? সি ক'লে যে মোৰ মেকুৰীক বহুত বেছি ভয় লাগে। তেতিয়া অচিন নিগনিটোৱে ক'লে যে মোৰ হাতত এনেকুৱা শক্তি আছে যে মই তোমাৰ ৰূপ চেঞ্জ কৰি মেকুৰী বনাই দিব পাৰোঁ। এই কথা শুনি নিগনিটো খুবেই আনন্দিত হ'ল আৰু নিজকে মেকুৰী বনাই দিবলৈ অনুৰোধ কৰিলে আৰু লগে লগে অচিন নিগনিটোৱে তাক মেকুৰী বনাই দিলে। এতিয়া ভয়াতুৰ নিগনিটো বহুত আনন্দত আছিল, কিয়নো এতিয়াও তাৰ মেকুৰীৰ পৰা কোনো ভয় নাছিল। সি এতিয়া অকলেই বাহিৰলৈ যাব পাৰিছিল, লগ বন্ধুৰ লগত খেলিব পাৰিছিল। কিছুদিন এনেকৈয়ে ভালদৰে গ'ল, কিন্তু এদিন কেইটামান কুকুৰ তাৰ পিছত পৰিল। এইবাৰ তাৰ কুকুৰৰ পৰা ভয় লগা হ'ল। সি পুনৰ অচিন নিগনিটোৰ ওচৰত গৈ কান্দি কান্দি তাৰ দুখৰ কথা ক'বলৈ ধৰিলে। অচিন নিগনিটোৰ তাৰ ওপৰত দয়া আহি গ'ল আৰু তাক পুনৰ কুকুৰ বনাই দিলে। সি ৰাতিপুৱাই উঠি যেতিয়াই জংঘললৈ গ'ল, এইবাৰ সিংহই তাক খেদিবলৈ ধৰিলে আৰু তাৰ সিংহকো ভয় লগা হ'ল। সি পুনৰ অচিন নিগনিটোৰ ওচৰত গ'ল। অচিন নিগনিটো তাক পুনৰ সিংহ বনাই দিলে। এতিয়া নিগনিটোৰ এনেকুৱা লাগিব ধৰিছিল যে এতিয়াও তাৰ কাৰোৰে ভয় নালাগে, কিয়নো সি এতিয়া জংঘলৰ ৰজা হৈ গৈছিল। সিংহ হৈ সি যেতিয়াই জংঘললৈ গ'ল, তাৰপিছত কিছুমান চিকাৰীৰ সন্মুখীন হ'বলগীয়া হ'ল সি, আৰু তেতিয়া সি বহুত কষ্টৰে সিহঁতৰ পৰা জীৱনটো বচাই পলালে। তাৰ এতিয়া বহুত ভয় লাগিব ধৰিল, কিয়নো সি যেতিয়াই বাহিৰলৈ যায়, চিকাৰীবোৰ তাৰপিছত চিকাৰ কৰিবলৈ সাজু হৈ যায়। ডাঙৰ শৰীৰ হোৱাৰ বাবে এতিয়া তাৰ লুকুৱাটো অসুবিধা হয়। সি পুনৰ দুখী হৈ সেই অচিন নিগনিটোৰ ওচৰলৈ গ'ল আৰু তাৰ সমস্যাৰ কথা কোৱাত নিগনিটোৱে কয় যে মোৰ যিমান শক্তি প্ৰয়োগ কৰিও তোমাক যিয়ে নবনাওঁ কিয়, তথাপিও তোমাক কোনেও সহায় কৰিব নাহে। তুমি যিয়েই হৈ নোযোৱা কিয়, ভয় তোমাৰ লাগিবই, কিয়নো তোমাৰ ভয় তোমাৰ অন্তৰত সোমাই আছে। তোমাৰ হৃদয় সদায় সেই ভয়াতুৰ নিগনিটোৱে হৈ থাকিব। মই সেইটো মোৰ শক্তিৰে সলনি কৰিব নোৱাৰিম। সেই ভয়ক তুমি নিজেই শেষ কৰিব লাগিব। সেই নিগনিটোৱে এতিয়া সকলো বুজি পালে, কিয়নো সি জানিলে যে ভয় তাৰ ভিতৰতে আছিল আৰু সি নিজকে নিজে সলনি কৰি ভয় অবিহনে জীয়াই থাকিবলৈ সংকল্প ল'লে আৰু পুনৰ সেই আগৰ নিগনিটো হৈ গ'ল। বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি কি শিকিলোঁ? আপোনালোকৰ বহুতৰ জীৱনৰ এয়াই এক ৰিয়েলিটি। আপুনি সদায় কিবা নহয় কিবা ভয় বা শংকাত জীয়াই থাকে। এজন পৰীক্ষাৰ্থীৰ পৰীক্ষা দিওঁতে হয়, জব কৰাসকলৰ বছৰ ভয়, মাক দেউতাকৰ তেওঁৰ সন্তান বিপথে গতি কৰাৰ ভয়, আৰু কিছুমান মানুহ এনেকুৱাও আছে যাৰ প্ৰতিটো ক্ষণতে মৃত্যুৰ ভয়। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ সকলোৰে ভয় লাগেই। যিসকল ব্যক্তি জীৱনত সফল, সেইসকলৰো ভয় লাগে, কিন্তু তেওঁলোকে সেই ভয়ক নিজৰ ওপৰত প্ৰভাৱী হ'ব নিদিয়ে আৰু তেওঁলোকে সাহসেৰে তাৰ সন্মুখীন হয় আৰু সেইবাবেইতো নিজৰ জীৱনত সফলতা লাভ কৰে। ভয় হ'ল এনেকুৱা এটা বেমাৰ যিয়ে আমাক লক্ষ্যত উপনীত হোৱাত বেগাত জন্মায়, কিয়নো ভয় কৰি আমি আমাৰ সঠিক সিদ্ধান্তবোৰো সলনি কৰি লওঁ। যদি জীৱনত সফলতাৰ শিখৰ চুবই খোজে, তেনে ভয় শংকাবোৰ এৰি জীৱনত আগবাঢ়িব লাগিব। ধন্যবাদ। আপোনাৰ দিনটি শুভ হওক।